আজি আমাৰ পাঠদানৰ বিষয়বস্তুটো হৈছে বাজেট ৰেখা। এই ভিডিঅ'টোৰ আৰম্ভণিতে মই তোমালোকক এটা কথা কৈ লওঁ যে মই যিমান পাৰোঁ বাজেট ৰেখাৰ সম্পৰ্কত সকলো কথা ক্লিয়াৰকৈ বুজাবৰ মই যত্ন কৰিম। আৰু ইয়াৰ পাছত যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে প্লিজ কমেণ্ট বক্সত মেছেজ কৰি মোক জনাবা। মই যিমান পাৰোঁ তোমালোকৰ কনফিউজনখিনি ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম। আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া তোমালোকে মোক এটা কথা কোৱা, তোমালোকে বাজেট বুলিলে কি বুজা? প্ৰতি বছৰটো এটা কথা শুনি আছা যে বাজেট আহিব, বাজেট আজি পাঠ হ'ব। বাজেট মানে কি? বাজেট মানে হ'ল যে এটা বছৰৰ আয় ব্যয়ৰ এটা খতিয়ান। এখন দেশত কিমান পৰিমাণে আয় হ'ব আৰু সেই আয় বা সেই পইচা বিভিন্ন খণ্ড যেনে স্বাস্থ্য, শিক্ষা আদি কেনেকৈ ব্যয় হ'ব তাৰ এটা প্লেনেই হৈছে বাজেট। আৰু এই বাজেট হৈছে অৰ্থনীতিৰ এটা প্ৰাকৃতিক দিশ। আৰু আজি মই তোমালোকক যি পঢ়াবলৈ লৈছোঁ বাজেট ৰেখা, সেইটো হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা তাত্ত্বিক দিশ। বুজি পাইছা? বাজেট ৰেখা হ'ল এজন উপভোক্তাৰ ক্ৰয় ক্ষমতাৰ নিৰ্দেশ কৰা এডাল নিম্নগামী সৰল ৰেখা। উপভোক্তাৰ আয় আৰু অগ্ৰাধিকাৰ দিয়া দ্ৰব্য দুটাৰ বজাৰ দৰ নিৰ্দিষ্ট থকাৰ অৱস্থাত এই ৰেখাডালৰ বিন্দুৱে নিৰ্দেশ কৰা দ্ৰব্য দুটাৰ বিভিন্ন পৰিমাণসমূহ উপভোক্তাই উক্ত আয়েৰে কিনিব পাৰে। অৰ্থাৎ এডাল বাজেট ৰেখাৰ বিন্দুসমূহে নিৰ্দেশ কৰা দ্ৰব্যৰ পৰিমাণসমূহ কিনোতে এজন উপভোক্তাৰ সমান পৰিমাণৰ অৰ্থাৎ একে পৰিমাণৰ পইচাই খৰচ হয়। এতিয়া আমি চাওঁ আহা বাজেট ৰেখাৰ উপাদানসমূহ কি কি? কি হ'ল? বাজেট ৰেখাৰ প্ৰধান উপাদানকেইটা হৈছে উপভোক্তাৰ ক্ৰয় ক্ষমতা বা নিৰ্দিষ্ট আয়, আৰু 2 নম্বৰটো হৈছে নিৰ্দিষ্ট দ্ৰব্য দুটাৰ বজাৰ দৰ। এতিয়া আহিলে কি বাজেট ৰেখাৰ সমীকৰণ। এইটো বহুত ইম্পৰ্টেণ্ট। আগৰ পৰীক্ষাত কেইবাবাৰো এই প্ৰশ্নটো আহিছে। কেনেকৈ আহিছে? এটা দ্ৰব্যৰ দাম দিয়া আছে, তাৰপিছত কি আছে? দ্ৰব্য দুটা কিনিবলৈ উপভোক্তাই আয়ৰ পৰিমাণ দিয়া আছে আৰু কোৱা হৈছে যে এক্স দ্ৰব্যটোৰ দাম আমুক, ৱাই দ্ৰব্যটোৰ দাম আমুক, তেওঁৰ আয় হৈছে ইমান টকা, গতিকে বাজেট ৰেখাৰ সমীকৰণটো লেখা। বাজেট ৰেখাৰ সমীকৰণটো হৈছে এইটো px ইনটু qx প্লাছ py ইনটু qy ইজুকেল টু m। ইয়াত px দেখুৱাই আছে দুটা দ্ৰব্য আমি ধৰি লৈছোঁ x আৰু y। px হৈছে x দ্ৰব্যটোৰ দাম, ঠিক সেইদৰে py y দ্ৰব্যটোৰ দাম, m হৈছে উপভোক্তাৰ আয় বা ইনকম। এই সমীকৰণটোৱে দেখাই আছে যে উপভোক্তাজনে তেওঁৰ হাতত থকা আয়সমূহ কি কৰিছে? দুটা ভাগত ভাগ কৰিছে, আৰু সেই দুই ভাগ পইচা বা দুই ভাগ ইনকাম তেওঁ কিহত খৰচ কৰিছে? দুটা দ্ৰব্য px আৰু y, সেই দুইটা দ্ৰব্য কিনাত ব্যৱহাৰ কৰিছে। হয়তো xৰ পৰিমাণ বেলেগ হ'ব পাৰে আৰু y পৰিমাণ বেলেগ হ'ব পাৰে, কিন্তু তেওঁ কি হৈছে? তেওঁৰ আয় দুটা ভাগত ভাগ কৰি তেওঁ চলি আছে। তাৰপিছত আহিলে কি? বাজেট অনুসূচী। বাজেট অনুসূচী হ'ল এজন উপভোক্তাই তেওঁৰ আয় নিৰ্দিষ্ট থকা অৱস্থাত উক্ত আয়েৰে দুটা দ্ৰব্য কেনেকৈ কিমান পৰিমাণে কিনিব সেইটো নিৰ্দেশ কৰা এখন তালিকা। এই তালিকাখন চোৱা। তালিকাখনত আছে উপভোক্তাজনৰ আয় আছে 50 টকা আৰু তেওঁ দুটা দ্ৰব্য কিনিছে, ডট পেন আৰু জেল পেন। আমি ডট পেনটোক ধৰি ল'ব পাৰিম x আৰু জেল পেনটোক ধৰি লৈছোঁ y, য'ত ডট পেনটোৰ দাম হৈছে 5 টকা আৰু জেল পেনটোৰ দাম হৈছে 10 টকা। হ'ল। এতিয়া ইয়াত দেখুওৱা হৈছে যে উপভোক্তাজনে কি কৰিছে? তেওঁ ডট পেনটো কিনিছে 10 টকাত, 10 টকা দি তেওঁ এটা কিনিছে, এটা নিকিনা অৱস্থাত তেওঁ জেল পেনটো কেইটা কিনিছে? 10টা পাইছে। তাৰ আগতে আমি এটা কাম কৰোঁ,
আমি এই বাজেট শিডিউলখন বা বাজেট অনুসূচীখন কেনেদৰে বনায় এই সমীকৰণটো বা সেই কথাটো চাই লওঁ আহা চোৱা আমাৰ যিটো সমীকৰণ আছে এইটো px * qx + py * qy = m সেই সমীকৰণটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ বাজেট অনুসূচীখন বনাব পাৰোঁ এতিয়া চোৱা এই সমীকৰণটোত আমি px পাইছোঁ 10 আৰু py হৈছে 5 হলনে আৰু উপভোক্তাজনৰ ইনকাম অৰ্থাৎ m হৈছে কেটকা 50 টকা এই সমীকৰণটোতে আমি ব্যৱহাৰ কৰিছোঁ চোৱা তাৰপিছত আমি সেই সমীকৰণটোক আমি কেনেকৈ লিখিম ধৰা হ'ল আমি px টো x বুলি ধৰি ল'লোঁ আৰু 10x + 5y = 50 মানে বুজি পাইছানে এই বস্তুটো যে px হৈছে 10 আৰু আমি qy টো x বুলি ধৰি ল'লোঁ এতিয়া আমি বহাই দিছোঁ যে x হৈছে ধৰি ল'লোঁ আমাক x নালাগে x ৰ পৰিমাণ হৈছে 0 গতিকে 5y হ'ব 50 সৰি y এতিয়া চোৱা তোমালোকে x ৰ পৰিমাণ 0 থকাৰ অৱস্থাত y পৰিমাণ হৈছে 10 গতিকে আমি এটা কম্বিনেশ্যন পাম কেনেকৈ সেই কম্বিনেশ্যনে a নাম দিছোঁ aত আমি aত আছে কিমান x 0টা আছে আৰু y আছে 10টা তেনেদৰে আমি বাজেট শিডিউলৰ যিটো প্ৰথম গোটটো পালোঁ এতিয়া আমি আকৌ ধৰা আমি এটা 2 নম্বৰ কম্বিনেশ্যন বিচাৰি উলিয়াওঁ আমি সমীকৰণটো লিখি ল'লোঁ এতিয়া ধৰি লৈছোঁ আমি x ৰ যেনিবা আমাৰ এটা লাগে 10 * 1 + 5y = 50 এটা সিম্পলি অঙ্ককেইটা কৰি গ'লে গতিকে y পৰিমাণ হ'ব 40y = 8 অৰ্থাৎ x ৰ পৰিমাণ 1 থকা অৱস্থাত y পৰিমাণ হৈছে 8 ঠিক সেইদৰে আমি কি পাম আমি এটা b কম্বিনেশ্যন পাম b কম্বিনেশ্যনত কি আছে x ৰ পৰিমাণ আছে 1 আৰু y পৰিমাণ আছে 8 সেইদৰে আমি কি হলো a আৰু b দুটা কম্বিনেশ্যন আমি পালোঁ এনেদৰে আমি বাজেটৰ সমীকৰণটো ব্যৱহাৰ কৰি আমি বাজেট অনুসূচীখন আমি প্ৰস্তুত কৰি উলিয়ালোঁ এই অনুসূচীখনৰ কি আছে জেল পেনটো হৈছে x আৰু ডট পেনটো হৈছে y এনেদৰে আমি এই যিকেইটা কম্বিনেশ্যন পালোঁ a b c d e এই কম্বিনেশ্যনখিনি আমি যেতিয়া এখন গ্ৰাফ কাগজত বহুৱাই দিম তেতিয়া কি পাম এনেকুৱা এডাল ৰেখা পাম এডাল নিম্নগামী সৰলৰেখা পাম এই সৰলৰেখাডালেই হৈছে বাজেট ৰেখা নিৰপেক্ষ অনুসূচীত থকা a b c f d e এই জোটসমূহ যদি আমি এখন প্লেন পেপাৰ বা লেখ কাগজত যদি আমি আকো বা বহাই দিওঁ বহাই পেলাই যদি আমি স্কেলেৰে জইন কৰি দিওঁ তেতিয়া আমি কি পাম বাজেট ৰেখা পাম মই তোমালোকক এটা কি সহজ পদ্ধতি শিকাই দিছোঁ বাজেট ৰেখাৰ আকাৰ বাজেট ৰেখা আঁকিবলৈ যাওঁতে তোমালোকে সেই কম্বিনেশ্যন কেইটা বা জোটকেইটা বাছি উলিয়াবা য'ত নেকি এটা এটা বস্তু শূন্য থাকে অৰ্থাৎ x ৰ পৰিমাণ 0 থকা অৱস্থাত y পৰিমাণ কিমান হ'ব সেই নিৰ্দেশ কৰা জোটটো আৰু y পৰিমাণ 0 থকা অৱস্থাত x ৰ পৰিমাণ কিমান হ'ব সেইটো নিৰ্দেশ কৰা জোটকেইটা তোমালোকে বাছি উলিয়াবা হ'ল এতিয়া আমাৰ এই শিডিউলখনত সেই পইণ্টকেইটা হৈছে কমে a আৰু f পইণ্ট হ'ল এতিয়া এই পইণ্টকেইটা বাছি উলিওৱাৰ পিছত তোমালোকে এখন গ্ৰাফ পেপাৰ বা প্লেন পেপাৰত তোমালোকে এইকেইটা প্ৰতিষ্ঠা কৰি পেলাব লাগিব মই এখন প্লেন পেপাৰত স্কেল আঁকি ল'লোঁ 1 2 3 4 এনেকৈ আমি আঁকি পেলাই এতিয়া আমি কি কৰিম a পইণ্ট আৰু f পইণ্টটো আমি বহাই দিম হ'ল a পইণ্টটো ক'ত পৰিব x আছে 0 y আছে 10 গতিকে এই টুকুৰাত পৰিব এইটো হৈছে a পইণ্ট ঠিক সেইদৰে আমি f পইণ্টটো বহাই দিলোঁ f পইণ্টত আছে 5 আৰু 0 এইটো হৈছে f পইণ্ট এতিয়া আমি এই a আৰু f পইণ্ট যেতিয়া আমি এডাল স্কেলেৰে জইন কৰি দিওঁ স্কেলেৰে জইন কৰি দিয়া অৱস্থাত কি পাম আমি এই বাজেট ৰেখা af পাম এতিয়া
এই বি পইণ্টটো তোমালোকে চোৱা এই বাজেট ৰেখাডালৰ ওপৰতে আছে কাৰণ বি পইণ্টৰ বস্তুকেইটা কিনোতেও উপভোক্তাৰ 50 টকা পইচাই খৰচ হ'ব ঠিক সেইদৰে চি পইণ্টটো 26 যিয়ে যি নহওক এই সকলোবিলাক এই বাজেট ৰেখাডালৰ ভিতৰতে আছে এদৰেই আমি এই বাজেট ৰেখাডাল পালোঁ এই বাজেট ৰেখাডাল চোৱা এডাল ঋণাত্মক ঢাল সম্পন্ন অৰ্থাৎ সোঁফাললৈ হেলনীয়া এডাল সৰল ৰেখা